বতৰ বেয়া কৰিলে যে কিমান কি খাবলৈ মন যায় নহয় নে হিচাপৰ লিষ্টখন কিন্তু মোৰ শেষেই নহয় বহুত কিবা কিবি খাবলৈ মন যায় কালিৰ পৰা যে বতৰটো ইমান ডাৱৰীয়া কৰি আছে নহয় লগতে ঠাণ্ডাও বহুত পৰিছিলে ভিডিঅ'টো কৰি থোৱা কেইবাদিনো হ'ল দিছোহে কিন্তু আজি সেইদিনাখন ইমান যে বতৰ বেয়া আছিলে কি খাওঁ কি নাখাওঁ লগাৰ কাৰণে দুপৰীয়া সাজত বোলো চাটনি অলপ বনাব লাগিব বুলি বাৰীলৈ গ'লোঁ গৈয়ে দেখিলোঁগৈ নহয় হাবি এখিনিৰ মাজতে ভেদাইলতা ইমান ধুনীয়া বেছিকৈ ওলাই আছিলে বহুত দিনৰ পৰাই চাগে পোখাই আছিলে মই গমহে নাপালোঁ আৰু পাতবিলাক একেবাৰে বুঢ়া বুঢ়া হৈ গ'ল তথাপিও কিন্তু ভাল লাগি খাব লাগিব বুলি লৈয়ে আহিলোঁ পাত অলপ ছিঙি আৰু ভাবিলোঁ ঘৰত ওচৰত যিহেতু ভেদাইলতা নাই অলপ দূৰত যাব লাগে সেইকাৰণে টানকৈ ধৰি একেবাৰে ছিঙি দিলোঁ নহয় শিপা আহিব বুলি ভাবিছিলোঁ কিন্তু নাহিলেই অকণমান শিপা আহিলে তাৰে লৈ আহিলোঁ অলপ দুডাল টানিছিলোঁ কিন্তু এডালৰ একেবাৰে নাহিলে পেলাই থৈ আহিবলৈ বেয়া লাগিলে সেইকাৰণে সেইডালো লৈ আহিলোঁ আৰু আনডাল অকণমান শিপাকে ধুনীয়াকৈ ৰুই মেলি তামোল গছতে মেৰিয়াই বান্ধি দিছোঁ এইবাৰ মানে কোনোমতে ঘৰখনত ভেদাইলতা ওচৰতে জীয়াই খাবই লাগিব কেইবাবাৰো ৰুইছোঁ কিন্তু ছাগলীৰ পৰা যে একেবাৰে ভেদাইলতা উঠাব নোৱাৰোঁ অকণমান উঠে আৰু খাই পেলাই কিছুমান ছাগলীয়ে নাখায় কিন্তু আমাৰ ছাগলীকেইজনীয়ে সকলোৱে খাই দিয়ে এতিয়া ধুনীয়াকৈ ৰুই মেলি তলতে সৰু সৰু কিছুমান ডাল লতা পৰি আছিলে সেয়াও বাঁহৰ মাৰি এডালে ধুনীয়াকৈ অকণমান উঠাই দিছোঁ বাৰিষা বতৰত যে যিকোনো বস্তু ৰুলে সোনকালে উঠে নহয়নে সোনকালে শিপা ধৰিবলৈ সুবিধা পায় আৰু এইবাৰ মানে খাব লাগিব বুলি ধুনীয়াকৈ ৰুই দিছোঁ আৰু বাকী থাকি যোৱা শিপা নথকাখিনিও ধুনীয়াকৈ পাতখিনি ছিঙি চাটনি খাবলৈ বুলি উলিয়াই লৈ গৈছোঁ ঘৰত খাব লাগিব যিহেতু অকণমান জ্বলা হ'লে বেছি ভাল লাগে নহয়নে খাবলৈ আৰু পুলিটো ৰুইছোঁ যেতিয়া বৰষুণ নিদিবও পাৰে সেইবাবে